নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছেনে মুৰ্গীৰ মাংস। আচলতে ঘৰৰ পৰা মায়ে এনেকৈ দুটা লোকেল মুৰ্গী দি পঠাইছিল। সেইকাৰণে হাজবেণ্ডে গধূলি ধুনীয়াকৈ এনেকৈ ঘৰতে এনেকৈ চাফা কৰি ল'লে আৰু এতিয়া ঘৰতে সকলো যা যোগাৰ আছে যিহেতু তেখেতে সকলো এনেকৈ ঘৰতে কাটিলে। দুটা মুৰ্গীৰ প্ৰায় 1.5 কিলো মানে মাংস পৰিছিলে আৰু এতিয়া আমি সকলোখিনি যা যোগাৰ কৰি আছোঁ। এয়া লৈছোঁ নহৰু, আদা, দুটা অমিতা লৈছোঁ, আজি অমিতাৰ সৈতে বনাব বলক। তাৰপিছত লৈছোঁ পিঁয়াজ 4টা আৰু আলু ঘৰত আজি নাছিলে, আচলতে দুটাই ল'লোঁ। তাৰপিছত পিঁয়াজখিনি এনেকৈ মিহি মিহিকৈ কাটি দিলোঁ আৰু কেঁচা জলকীয়া কেইটামান ল'লোঁ। তাৰপিছত অমিতাখিনিও কাটি লৈছোঁ গোটেইখিনি। তাৰপিছত নহৰু আদাখিনি পেষ্ট কৰি লৈছোঁ। যা যোগাৰখিনি ময়ে সদায় কৰি দিওঁ, তেখেতে কিন্তু সদায় ৰান্ধে। তাৰপিছত তেল গৰম হৈ যোৱাৰ লগে লগে তেজপাত, তাৰপিছত শুকান জলকীয়া কেইটামান আৰু লং এনেকৈ গৰম তেলতে দি দিলোঁ। তাৰপিছত তেল গৰম হৈ যোৱাৰ লগে লগে পিঁয়াজখিনিও দি দিলে আৰু পিঁয়াজখিনি অলপ সময়ৰ কাৰণে এনেকৈ ভাজিছে। তাৰপিছত অকণমান নিমখ দিলে, পিছত আকৌ দিব। পিঁয়াজখিনি ধুনীয়াকৈ যাতে ধুনীয়াকৈ কোমল হৈ যায় তাৰ বাবে দিছে। আৰু এয়া দেখিছেনে, এইজনী আমাৰ বাৰ্থডে গাৰ্ল। আজি তাইৰ আচলতে বাৰ্থডে আৰু মোক কেক দিবলৈকে আনিছে। তাৰপিছত এয়া দিলে হালধি অকণমান, তাৰপিছত মাংসখিনি এনেকৈ দি দিলে আৰু অলপ সময় এনেকৈ ভাজি থাকিব। অলপ সময় এনেকৈ ঢাকনি মাৰি থ'লে। লোকেল মুৰ্গী আপোনালোকে খাই নিশ্চয় ভাল পায়, নহয়নে? আৰু লোকেল মুৰ্গী অকণমান জোল হ'লে বেছি ভাল লাগে, গতিকে আমিও আজি অমিতাৰ সৈতে এনেকৈ জোলে বনাম। আৰু এতিয়া মই ভাতখিনিও এনেকৈ পাতি দিলোঁ। তাৰপিছত অমিতাখিনি দি দিলোঁ। তাৰপিছত নহৰু, আদা এনেকৈ পেষ্ট কৰি ৰখা এইখিনিও দি দিলে। আৰু এতিয়া অলপ সময়ৰ কাৰণে এনেকৈ ভাজি থাকিব। আৰু আলু দুটা আছিল যে সেইখিনিও দি দিলে। আৰু এতিয়া বিলাহী 3টাও একেলগে ইয়াতে কাটি দিছোঁ এনেকৈ। আৰু গোটেইখিনি এনেকৈ মিহলি হৈ যাবৰ কাৰণে এনেকৈ অলপ সময়ৰ কাৰণে ভাজিলে। তাৰপিছত অকণমান এনেকৈ পানী দি দিলে, 1 বাতি দি দিছে যাতে ধুনীয়াকৈ বস্তুখিনি সিজি যায়। অলপ সময়ৰ কাৰণে এনেকৈ ঢাকনি মাৰি থ'লে। এইফালে তেওঁ আজি বোলে ৰুটি খাব আৰু তেওঁৱে নিজেই ৰুটি বনাইছে। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে। মই কিন্তু বনাব নাজানো দেই। তাৰপিছত এয়া লৈছে জিৰা আৰু জিৰা অকণমান ইয়াতে দি দিছে। এয়া দেখিছেনে ধুনীয়াকৈ ভজা হৈ গৈছে মাংসখিনি। আমি পিছে মাংস ভজা অকণমান খালোঁ দেই, আপোনালোকক দেখুওৱা নহ'ল। তাৰপিছত গৰম পানী অকণমান ইয়াতে দি দিলে আৰু এয়া আছিল জালুকৰ গুড়ি, আৰু জালুকৰ গুড়ি এইখিনিও গোটেইখিনি দি দিলে। জালুকৰ গুড়ি মাংসত দিলে বহুত ভাল লাগে খাই, অলপ জ্বলা ভাৱটো হয় যাতে। তাৰপিছত আমাৰ পানী দিয়াৰ পিছত এনেকৈ উতলি আহিছে। মাংস প্ৰায় আমাৰ হৈয়ে গ'ল। আজি সাঁজটো আমি এনেকৈ খালোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এয়া শেষত 2খন ফটো দি দিলোঁ। গতিকে আজিলৈকে ইমানখিনিয়ে। বাই বাই।